ধুনু ধুনু কামলৈ নিয়া বেগটো লৈ আনা গৈছো ৰবা এইটো লোৱা ইয়াতে বস্তুকেইটা আছে বাৰু এটা কাম কৰা বজাৰলৈ নিয়া বেগটোও লৈ আনা ৰবা এইটো লোৱা আজি সোনকালে আহিবা নহয় সোনকালে আহিম আহোঁতে বজাৰকেইটা কৰি আনিব লাগিব ঠিক আছে যোৱা দেৱ খুৰাদেউ চাওঁ এইফালে আছোন তোক যে মই কালি কামকেইটা বতাইছিলোঁ সেইকেইটা কৰি হ'লনে বাৰু কালি কামকেইটা হ'ল খুৰাদেউ গোটেইকেইটা হ'ল আৰু সৰু সুৰা কাম কেইটামান আছে গেটৰ ওচৰত সেইকেইটা কৰিলে মই আজৰি আৰু ঠিক আছে তই সেইটো কৰি ল কৰি সোনকালে আজৰি হ খুৰাদেউ কথা এটা কওঁ ক পইচা কেইটামান বৰ দৰকাৰ হৈছিল পাম নেকি খুৰাদেউ তই এটা কাম কৰোঁ মোৰ কাইলৈও কাম অলপ আছে সেইখিনি কৰি মেলি পৰহিলৈ লওঁ পইচাটো ঠিক আছে খুৰাদেউ হ'ব যা এতিয়া কামত ধৰ যা তুমি আহিলা আহিলো খালী হাতে আহিলা যে আজি পইচাই নাপালো মই তুমি কিবা আনিবা বুলি ৰৈ আছিলো আজি সুধা ভাতেই খাব লাগিব আৰু একো নহয় ব'লা সুধা ভাতেই খাব লাগিব ব'লা ভোকৰ ভাত সুধা হ'লেও খাব পাৰি একেলগে খালে সুধা ভাতো পেটলৈ যাব পাৰি দেৱদা কি কৰি আছানো কাম কৰি আছো ৰিমজি তুমি অকল কামেই কৰি থাকা যেন কাম নকৰিলে যে মোৰ পেট নভৰিব কামৰ লগত পেটৰ কি কথা আছে কাম কৰি মই পইচা পাওঁ সেই পইচাৰে মই দোকানত বস্তু কিনো তেতিয়াহে মোৰ পেটটো ভৰে মা তই বাহিৰত কি কৰি আছ এই দেৱদাৰ কথা পাতি আছো তই তৎক্ষণাত ভিতৰলৈ আহ ৰবা গৈছো মায়ে যে তোমাৰ কথা পেলাই দেখিবই নোৱাৰে হয় নেকি তোমালোকৰ মায়ে মোক দেখিবই নোৱাৰে ন কি হ'ল ৰিমজিম কি হৈছে তুমি ভিতৰলৈকে যোৱাকৈ যোৱা ৰিমজিম যোৱা তোমাৰ কি হাতত পইচা এটকাও নাইনে মোৰ হাতত পইচা থকা হ'লে ডিঙি উৰিলে ইমান ধাৰ লৈ নাথাকিলোহেঁতেন
বাদ দিয়া আৰু এইবোৰ কাম পইচা নোপোৱা বেলেগ কামত ধৰা আৰু দাদা চাহ আনিছোঁ, চাহকাপ খাই ল'বি। মা, পেটটো মোৰ বৰ বিষাইছে। সেই এজনী হাতত নাই পইচা বেমাৰ দেখুৱালিয়ে নিতাল মাৰি শুই দে ভাল হৈ যাব খুৰাদেউ অ' খুৰাদেউ বা দেবু, আজি কাম কৰি হ'লেই নেকি? অঁ ৰিম্পীবা হৈ গ'ল। ৰিম্পীবা মোক পানী গিলাচ দিয়াচোন, মোৰ বৰ পিয়াহ লাগিছে। ঠিক আছে, আনিছোঁ ৰ'বা। ৰিম্পী অঁ বৌ, এইবোৰ কি দেখিছোঁ মই কিয়, কি হ'ল? বাহিৰা মানুহক আমি খোৱা গ্লাছত পানী খাবলৈ কিয় দিছা তেনেকুৱা একো কথা নাই বৌ, দেবুটো আমাৰ ঘৰৰ নিচিনাই। তাৰ লগত আৰু সেইটো ভুল কেতিয়াও নকৰিবা আৰু তই আজিৰ পৰা নিজৰ কাঁহী আৰু গ্লাছ হাতত লৈ আহিবি আৰু এই গ্লাছটো ভালে ভালে ধুই ইয়াত থৈ যাবি দেবু, বৌৰ কথাবোৰত ধৰি নাথাকিবা। নাই নাই ৰিম্পীবা, কেলেনো বেয়া পাম। আৰু এই গিলাচটো ময়ে ধুই দিম। কাম কৰিছোঁ যেতিয়া কথা শুনিবই লাগিব ৰিম্পীবা। ৰিম্পীবা, খুৰাদেউক ক'বা মই তুলি দিম। হাই দেৱ, কি খবৰ? মোৰ খবৰ জানিনো কি কৰিবি? ভাল হ'লেও বেয়া কৰা অৱস্থাত নাই, বেয়া হ'লেও ভাল কৰা অৱস্থাত নাই, জানিনো কি কৰিবি? কথা এটা নিজ হয় নেকি? কথা কি শুনিছও মোৰ কথা? তই যে কাম কৰ খোৱা দগত তোক বোলে বেয়াকৈ লাজ দিলে। অঁ দিলে, কি হ'ল তাতে? কোনে ক'ত কাক লাজ দিছে, কোনে ক'ত কি কৰিছে সেইবোৰহে খুচৰি ফুৰিব পাৰ, তাৰ বাহিৰে একো কাম নাই নেকি তোৰ? হ'ব দে, তোক সুধিছোৱে, খঙে উঠিল নেকি? খং নাই উঠা, কিন্তু মোক এইবিলাক কথা নুসুধিবি, মই বেয়া পাওঁ। কথা ক'বই নাই। মা, পেটটো মোৰ বৰ মাজনী বিষাইছে। ধৈৰ্য ধৰচোন অলপতো ধৈৰ্য ধৰ ভাল হ'ব ভাল হ'ব হেৰা তুমি কি চাই আছা কিবা এটাতো কৰা কি কৰিব লাগে মই? ডিঙি গুৰিলৈকে ধাৰ আৰু কোনোবা বাকী আছে জানো মোক ধাৰ দিবলৈ? হা? ঐ ল'ৰা, চা, এই সময়ত তই এইবোৰ কথা কৈ পৰিৱেশটো বিনষ্ট নকৰিবি। মাজনী, মাজনী, চা, অকণমান ধৈৰ্য ধৰ। ভগৱান আছে, ভগৱানে আমাক সহায় কৰিব। ৰ'বাচোন, তোমালোকে এইটো সময়ত এইবোৰ কথা পতাৰ সময় নেকি? আমিতো কিবা এটা কৰিবই লাগিব, হাতে হাত ধৰি থাকিলে নহ'ব নহয়।
ইমানকৈনো কি চিন্তা কৰি আছা? নাই, কালি কথাখিনিয়ে ভাবি আছোঁ। এতিয়া জানো কিবা ভাবিলা হ'ব? পিছে খাবলৈ এতিয়া কি বনালা? খাবলৈনো কি বনাবা? ঘৰত একো এটা বস্তু নাই। কালি সাঁচতীয়া পইচাকেইটাও তুমি লৈ গ'লা। হ'ব আৰু, তেওঁলোকক উদ্ধাৰহে কৰিলোঁ। আৰু মই তোমাক আগতেও কৈছোঁ, পইচাই সকলো নহয়। এতিয়া পিছে এতিয়া চাওঁচোন নতুন কাম বিচাৰি পাওঁ নেকি ক'ৰবাত। দেৱ ইমান ৰাতিপুৱাইনো কোন আহিলে? এওঁলোক যে আকৌ আহিলে, তুমি কিবা চকৰ লগালা নি? ৰচোন নিয়দা, আপোনালোক ভয় খাব নালাগে, আমি কথা এটাৰ কাৰণেহে আহিছোঁ। কথা? কি কথা নিয়দা? মইতো কমেই, প্ৰথমতে বৌয়ে ক'ব কিবা এটা। বৌয়ে ক'ব? মায়াবৌ, মই আকৌ কি ভুল কৰিলোঁ? দেৱ, তই ভয় খাব নালাগে। আজি মই তোক অপমান কৰিবলৈ অহা নাই। মাথো মোৰ ভুলখিনি শুধৰাবলৈহে আহিছোঁ। ভুল? আপুনিনো কি ভুল কৰিলে বৌ? দেৱ, সকলো জানিও নজনা ভাও ধৰিব নালাগে তই। সিদিনা তোক যথেষ্ট অপমান কৰিলোঁ, কিন্তু তই নোহোৱা হ'লে মই মোৰ ছোৱালীজনীক ঘূৰাই নাপালোঁ হয়। মইতো ক্ষমাৰ যোগ্যই নহয়। পাৰিলে মোক নিজৰ বৌয়েৰ বুলি ভাবি ক্ষমা কৰি দিবি। এই সাঁচতীয়া পইচাকেইটালৈ তুমি ক'ত যোৱা? নহয় অ', মই যে কাম কৰোঁ খুৰাদেউহঁতৰ ঘৰৰ কণমানিজনী বহুত বেছি গা বেয়া তাইৰ। মই এই সাঁচতীয়া ধনকেইটাই কিজানি তাইৰ জীৱনটো ৰক্ষা কৰে। তেওঁলোকে তোমাক ইমান অপমান কৰাৰ পিছত আকৌ তুমি তেওঁলোকক সহায় কৰিবলৈ লৈছা? টকা পইচা আকৌ ঘূৰি আহিব, কিন্তু জীৱন আকৌ ঘূৰি নাহে। ঠিক আছে দেৱ, আমি গৈ থাকোঁ। আৰু এটা কথা, কাইলৈৰ পৰা কামত ধৰিবিগৈ আকৌ, নোযোৱাকৈ নাথাকিবি। আৰু কাঁহী আৰু গ্লাছ তই লৈ যাব নালাগে, তই আমাৰ লগতে খাবি।